নমস্কাৰ। এটি সুন্দৰ পুৱাৰে সৈতে মই ভাগিনে আপোনালোকক পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোক সকলো চাগে ভালে কুশলে আছে। বৰ্তমান আমাৰো ভাল। আৰু আজি ৰাতিপুৱাতে বেলিটো ওলাই আহিছে, একদম যিটো মূৰ্তি ধৰি ওলাই আহিছে ন, হয়তো দিনটো আজি বহুত বেছি গৰম দিব। আৰু এয়া দেখিছেনে, উঠি আহিয়ে দেখিছোঁ ফুলত ইমান ধুনীয়াকৈ পখিলাজনী পৰি মৌ চুহি আছে। ভিডিঅ' নকৰি নোৱাৰিলোঁ, সেইকাৰণে কৰি ৰাখিলোঁ। আৰু মই কেমেৰাটো ইমান ওচৰলৈ নিয়াৰ পাছতো তাই কোনো সাৰ সুৰ নাই, নিজৰ মতে নিজৰ কাম কৰি আছে। আৰু পুনৰবাৰ সকলোকে গুড মৰ্ণিং। আৰু এতিয়া সময় হৈছে 5:43 আৰু মই গা পা ধুই পেলাই এতিয়া এয়া বনাই আছোঁ ভাত। আৰু মানাই যিহেতু স্কুল আছে, তাইক স্কুল পঠিয়াব লাগিব, তাইৰ কাৰণে এইবিলাক ভাত পাতি দিছোঁ। আৰু বোলে বাচন ৰাতি ধোৱা বাচনখিনি আছেই, এইখিনি ঠিক ঠাক কৰি লওঁ। তাৰ আগতে কিন্তু মই এগিলাচ খাম, এয়া গৰম পানী এগিলাচ নহয়, অৱশ্যে একাপ। আৰু ভাবিলোঁ এতিয়া পানী অকণমান দি লওঁ ফুলখিনিৰ অৱস্থা একেবাৰে বেয়া হৈ গৈছে। যিহেতু আমি নাছিলোঁ আৰু ফুলৰো ইমান অৱস্থা ভাল হৈ থকা নাই। সেইফালে ফুলবোৰ লাহে লাহে ফুলিছে আৰু মাজে সময়ে মানুহজন আহি আছিলে বাবে ফুলবোৰ পানী দিছিলে, অকণমান তেনেদৰে দিয়াই আছে। বহুতো ফুল নষ্ট হ'ল বাৰু মোৰ, প্ৰায় এটা মাহ আমি ইয়াত নাছিলোঁ। আৰু এইফালে মানাৰ কাৰণে মই দুখন ৰুটি ভৰাই দিছোঁ আৰু লগতে আলু চব্জি দিছোঁ। পুৱাৰ ভাগতে তাই ভাতকেইটা ইমান খাবলৈ মন নকৰে, তেনেকৈ অকণমান ভাবিছোঁ লুচিকে দি পঠালে তাই চাগে খাব। কিন্তু এয়াও খাই নাখায় ঠিকনা নাই, হয়তো ঘূৰি আহিব পাৰে টিফিনত। সোনকালে ফুলি আছে। হা আৰু পটো পুৰালে পৰি আছে তোমাৰ। দেতা নাযায়। আৰু এইফালে মানাক স্কুলত দেউতাকে থৈ অহাৰ পাছতে এতিয়া আমাৰ কাৰণে বাকী লৈছোঁ চাহ, লগতে লৈছোঁ ইয়াৰ ৰুটি। আৰু এনেকৈ চাহৰ লগতে খাওঁ ভাবিছোঁ। আৰু ৰাতিপুৱা ভাগতে ভাতকেইটা খাবলৈ যিহেতু মনো নাযায়, ডাঙৰ মানুহৰে মন নাযায়, সৰুনো ক'ত মন যাব। মানাইটো ভাত আজি একেবাৰে নাখালে, তাই আকৌ দুটাপা ভাত খাই স্কুল গুচি গৈছেগৈ। আৰু তাই এনেকুৱা অকল ঘৰত বুলি নহয়, স্কুলতো তাই যিকেইটা টিফিন দি পঠাওঁ সেইখিনিও তাই আকৌ ঘূৰি আহে, তাই খাবলৈ একেবাৰে মন নকৰে। আৰু এইফালে দেউতাকে মানাক স্কুলত থ'বলৈ যাওঁতে এয়া লৈ আহিছিলে কচ মাছ। আৰু ভাবিছোঁ বহুত বেছি গৰম যিহেতু অকণমান টেঙা দি পেলাই বইলে কৰোঁ। যিহেতু কচ মাছটো এনেও তেলি, আৰু তেলত ফ্ৰাই কৰি বনাই থকাতকৈ ভাবিছোঁ নলটেঙা পাত আছিলে, আৰু নলটেঙা পাত দি পেলাই মই বইলে বনাওঁ। ভাবিলোঁ আপোনালোকৰ মাজতো ৰেচিপিটো মই শ্বেয়াৰ কৰি দিওঁ, মইনো কেনেকৈ কচ মাছৰ বইল বনাইছোঁ তাকে। আৰু এইফালে মই এটা গামলাত অকণমান কুহুমীয়া গৰম পানী লৈ তাতে অলপমান নিমখ দিছোঁ, আৰু দি পেলাই মাছখিনি কিছু সময় মই তেনেকৈ তিয়াই ৰাখিম। আৰু এনে কৰিলে মাছৰ যি লেতেৰা বা যিবোৰ ধৰক আজিকালি প্ৰায় বস্তুটো বেয়া হৈ নাযাবৰ কাৰণে যিখিনি মেডিচিন দিয়া হয়, সেই মেডিচিনখিনি ওলাই যায়। অৱশ্যে এইটো মইহে ভাবোঁ তেনেকৈ কৰিলে তেনেকৈ কাৰণে তিয়াই ৰাখিছোঁ। আৰু এতিয়া মই গেছতে কেৰাহীখন উঠাই দিছোঁ, আৰু ইয়াতে মই এমগ পানী দিছোঁ, আৰু পানীখিনি কিছু সময় এনেকৈ উতলিবলৈ দিম। আৰু এইফালে লগতে মই এটা মিডিয়াম চাইজৰ আলু দিছোঁ। আৰু পানীখিনি লাহে লাহে উতলিবলৈ আৰম্ভ কৰিছে। আৰু এতিয়া মই ইয়াতে কাটি থোৱা যিকেইডোখৰ আলু আছিলে, আলুকেইডোখৰ মই প্ৰথমতে দি লৈছোঁ।
আৰু এতিয়া মই ইয়াতে মাছকেইডোখৰো দি দিছোঁ। ভাবিছোঁ আজি টেঙা জোল বনাই খাম এনেকৈ, আৰু বেলেগ একো বনাই নাথাকোঁ, কাৰণ ইমানেই বেছি গৰম পৰিছে, কিবা এটা বেলেগ চব্জি বনাই খাবলৈ আৰু মন যোৱা নাই, মানে গেছৰ ওচৰত থাকিবলৈ মন যোৱা নাই। গেছৰ তাপটো ইমান বেছি গৰম, তাতে ওপৰৰ পৰাতো গৰম দিছেই। আজিতো একদম ফেনেও কাম কৰা নাই, আৰু ল'ৰা ছোৱালীয়ে এনেকুৱা সময়ত কেনেকৈ জোতা মোজা পিন্ধি স্কুলত আছে ভাবিলে কিবা লাগি যায়, সিহঁতে কেনেকৈ পঢ়িছে। আৰু যিকেইটা মাহত গৰম বন্ধ দিয়ে, মানে এই জুলাই মাহটো, সেইটো মাহত মানে গৰম ইমান নপৰে, কাৰণ বৰষুণৰ ছিজন চলি থাকে ন সেই সময়টোত, আৰু বৰষুণ দি থাকে। তাৰ পিছৰ মাহটোৰ পৰাহে মানে গৰমটো বেছি হয়। আপোনালোকে লক্ষ্য কৰিবচোন, যেতিয়া স্কুল খুলিছে তেতিয়াৰ পৰা ইমানেই বেছি ৰ'দ দিছে, ইমানেই বেছি গৰম পৰিছে। বাকী বন্ধ দিয়া সময়ত মানে বেছিভাগ বৰষুণে দি থাকিলে, তেতিয়া ইমান বেছি ৰ'দো দিয়া নাছিলে বাৰু। আৰু আপোনালোকৰ লগত কথা পাতি থাকোঁতে মই ইয়াত 1 চামুচ নিমখ দিলোঁ, আৰু এইখিনি কিছু সময় এনেকৈ উতলিবলৈ দিম। আৰু এতিয়া মই ইয়াতে এটা পিঁয়াজ, আদা, নহৰু আৰু এটা ইলাচি, দুটামান জালুক দি পেলাই খুন্দি ল'লোঁ, আৰু এইখিনি মই মাছত দি দিম। আৰু জালুকটো আপোনালোকে নিদিব পাৰে, মই গোন্ধটোৰ কাৰণে দিছোঁ, জ্বলা হ'বৰ কাৰণে দিয়া নাই। আৰু এইখিনি ভালদৰে উতল আহিছে, এতিয়া মই ইয়াতে খুন্দি থোৱা মছলাখিনি দি দিছোঁ। ইলাচিটো গোন্ধটোৰ কাৰণে দিছোঁ, কচমাছ যিহেতু মই ফ্ৰাই কৰি লোৱা নাই, ডাইৰেক্ট মই বইল কৰিছোঁ, সেইকাৰণে ভাবিছোঁ কিবা মানে গোন্ধ এটা থাকে ন, সেই গোন্ধটো মানে নালাগিবৰ কাৰণে, নাকত নালাগিবৰ কাৰণে মই ইলাচিটো ব্যৱহাৰ কৰিছোঁ। আৰু এইখিনি আকৌ কিছু সময় এনেকৈ উতলিবলৈ দিম। আৰু মই এতিয়া ইয়াতে হালধি ব্যৱহাৰ কৰিম দেই, আপোনালোকে ইচ্ছা কৰিলে নকৰিব পাৰে, কিন্তু হালধি নিদিলে বেছি বগা হৈ থাকিলে মানাই খাবলৈ বেয়া পায়, তাই কাৰণে হালধিটো দিবলগীয়া হৈছে। আৰু এইফালে বনাই থাকোঁতে কাৰেণ্টটো গুচি গ'ল, যিহেতু আমাৰ পাকঘৰটো অকণমান আন্ধাৰ। আৰু এতিয়া মই টেঙা পাত কেইখিলা দি লৈছোঁ, নলটেঙা পাত দিছোঁ। আপোনালোকে যি টেঙা খায় তাকে দিব, ভাল লাগে খাবলৈ। আৰু মোৰ ওচৰত যিহেতু নলটেঙা পাত আছিলে, মই নলটেঙা পাতকে দিলোঁ। আৰু পাতখিনি দিয়াৰ পাছত কিছু সময় আকৌ উতলিবলৈ এনেকৈ দিম, ঢাকোন মাৰি মই উতলিবলৈ দিম। পানীখিনি শুকাই ঘন হৈ অহাৰ পাছতহে মই নমাই ৰাখিম। আৰু এতিয়া এনেকৈ উতলিবলৈ দিছোঁ, আৰু বৰ বেছিকৈ লৰাই থাকিলে কিন্তু মাছকেইডোখৰ ভাগি থাকিব, আপোনালোকে সেইটো লক্ষ্য কৰিব। আৰু এইখিনি মই এতিয়া কিছু সময় ঢাকোন লগাই সিজিবলৈ দিম। আৰু এয়া দেখিছেনে, পাতখিনি প্ৰায় সিজি আহিছে, আৰু নমাবলৈ হৈ গ'ল। আৰু এইফালে মই এতিয়া নমাই ল'লোঁ। আৰু এইফালে চাওকচোন, মানাই কি কৰিছে, স্কুলৰ পৰা আহিলে বাৰু, তাই আহিয়ে অলপ পিছতে তাই বোলে আইচক্ৰীম খায়, আইচক্ৰীমখিনি ঘুলি পেলাই গলাই ল'লে, আৰু তাই আইচক্ৰীম খাই আছে এতিয়া। আৰু এইজোপা মধুৰি এইবাৰ প্ৰথম লাগিছে, কেনেকুৱা হয় খাবলৈ নাজানো, এটা পকি আছিলে, সেয়া মই ছিঙি আনিলোঁ এয়া। আৰু এই কাটি লওঁ, কাটি লৈ খাওঁ, কেনেকুৱা লাগে জনাম বাৰু। আৰু মধুৰিটো বহুতেই বেছি মিঠা খাবলৈ। আৰু এইফালে মানাই আইচক্ৰীম খাই আছে, তাই শেষেই হোৱা নাই। তাইক কৈছোঁ মধুৰি খোৱা, তাই মধুৰি নাখায় বোলে, তাই আইচক্ৰীমেই খাব, বা মধুৰি খাবলৈ তাই বেয়া পায় বোলে, মানে আইচক্ৰীম খোৱাৰ কাৰণে বেয়া পায় আৰু। আৰু যি কি নহওক, ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব।